কোনে অৰ্গেনাইজ কৰিছে আৰু ইয়াৰ উদ্দেশ্যটো অৰ্গেনাইজটো আমাৰ সৰ্বশিক্ষাৰ অধীনত মণ্ডলে কৰিছে মণ্ডল মানে শিক্ষা মণ্ডল বুলি কয় আমাৰ দুটা মণ্ডল আছে ইয়াতে চমকং আৰু জয়পুৰ চমকং আৰু জয়পুৰ মণ্ডলে 22খন বিদ্যালয়ে এই ৰাইজৰ উৎসৱ অৰ্থাৎ কমিউনিটি ফেষ্টিভেলৰ আয়োজন কৰিছে আৰু এই আয়োজনটো বিশেষ উদ্দেশ্যটো হৈছে এনেধৰণৰ আমাৰ মাজত যিটো সমন্বয় একতা সম্প্ৰীতি ৰক্ষা কৰাৰ কাৰণে এই আয়োজন কৰা হয় বিশেষকৈ আমাৰ বিদ্যালয়সমূহত বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে আৰু শিক্ষাৰ্থীসকলে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰে অন্যান্য কাৰ্যকলাপ কৰে কিন্তু সেই কাৰ্যকলাপবিলাক বিশেষকৈ অভিভাৱকসকলেও জানে কিন্তু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত পৰিৱেশন নকৰে গতিকে ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দৰ্শক হিচাপে লৈ অভিভাৱকসকলে বিভিন্ন কাৰ্যকলাপ আজি পৰিৱেশন কৰিছে আৰু লগতে পৰিৱেশন কৰা বিষয়বিলাকৰ ভিতৰত বিভিন্ন প্ৰতিযোগিতা আছে তাৰে ভিতৰত আটাইতকৈ মিউজিক চেয়াৰ ৰছী টনা কলহ ভঙোৱা ইত্যাদি প্ৰতিযোগিতা আমি অভিভাৱকসকলৰ মাজত অনুষ্ঠিত কৰিছোঁ ইয়াত কেৱল আমাৰ ছাত্ৰ ছাত্ৰীসকলে দৰ্শক হিচাপে আছিল তাৰোপৰি আমি এটা আটাইতকৈ আকৰ্ষণীয় এটা কাৰ্যসূচী লৈছিলোঁ সেইটো হৈছে শোভাযাত্ৰা এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি লৈ আমি শোভাযাত্ৰা কৰিছোঁ তাত আমাৰ মিচিং বড়ো হাজং ৰাভা কোচ ৰাজবংশী ইত্যাদি আছে আৰু তাৰোপৰি এই মুকলি মঞ্চত বিভিন্ন কৃষ্টি পৰিৱেশন কৰা হৈছে আৰু কৃষ্টি পৰিৱেশন কৰাৰ উদ্দেশ্যটো হৈছে এনেধৰণৰ আমাৰ মাজত বিশেষকৈ সমন্বয়টো কৃষ্টিৰ সংস্কৃতিৰ জৰিয়তে যদি সমন্বয় নহয় তেতিয়াহ'লে আমাৰ মাজত কেতিয়াও একতা আৰু সম্প্ৰীতিৰ বান্ধোনটো কেতিয়াও আহি নপৰে তাৰোপৰি আমাৰ এই সমন্বয়ৰ জৰিয়তে আমাৰ মাজত থকা অন্ধবিশ্বাস কুসংস্কাৰসমূহ আঁতৰোৱাৰ ক্ষেত্ৰতো আমাক ইয়ে সহায় কৰে আৰু এটা সংস্কৃতিক উন্নতিৰ দিশলৈ আগবঢ়াবলৈ হ'লে ইটো সংস্কৃতি সিটো সংস্কৃতিৰ মাজত যদি সমন্বয় নহয় তেতিয়াহ'লে কোনো এটা সংস্কৃতিক উন্নতিৰ দিশলৈ আগবঢ়াই লৈ যাব নোৱাৰে গতিকে এইটো উদ্দেশ্যেৰে আজিৰ এই ৰাইজৰ উৎসৱ অৰ্থাৎ কমিউনিটি ফেষ্টিভেল আয়োজন কৰা হৈছে চিফ গেষ্ট হিচাপে আমাৰ ইন্সপেক্টৰ অফ স্কুল কবিতা ডেকা আৰু আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ে প্ৰেমনাথ দলে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰু বিশিষ্ট শিক্ষাবিদসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকৰ উপস্থিতিত আমাৰ মুকলি সভা অনুষ্ঠিত কৰা হৈছে আৰু এই মুকলি সভাতে বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ পৰিৱেশন কৰি আমি আমাৰ মাজত সমন্বয় ৰক্ষাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই বাৰ্তাটো আমি আমাৰ দেশৰ সমগ্ৰ অংশলৈ আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই বাৰ্তা যাতে গৈ পায় তাৰ বাবে আপোনালোকক আমি অনুৰোধ জনাইছোঁ